নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি নতুন বছৰৰ শুভেচ্ছা জনাই 2026 চনটিক আদৰিবৰ কাৰণেই আজি 1 তাৰিখৰ দিনাখনেই নতুনকৈ এটি ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি। আই বাপসকল, বন্ধু বান্ধৱী, ককাই ভাই আৰু উঠি অহা প্ৰজন্ম সকলোলৈকে সম্ভাষণ জনাই মোৰ ভিডিঅ'টি আগবঢ়াইছোঁ। এয়া হৈছে আজি পৃথিৱীত ইমান মহাপ্ৰলয় হৈছে, প্ৰাকৃতিক প্ৰলয়, আত্যন্তিক প্ৰলয়, নিত্য নৈমিত্তিক প্ৰলয়, এইবিলাকে মানুহক বহুত আক্ৰমণ কৰিছে। গতিকে ভগৱন্তই ইয়াতে পঞ্চমহাভূত দান দি মানুহক উপকাৰ কৰিছে। এয়া হৈছে সিটি অফ তেজ, মৰুত বোম, মাটি পানী বায়ু তেজ আকাশ, এইবিলাক মানুহৰ গাত প্ৰবাহমান কৰিছে। সেয়াই সকলোৰে গাত প্ৰবাহমান হৈ যেন সকলোকে সুজ্ঞান দিয়ে। তাৰ কাৰণেই মই আজি 1 তাৰিখৰ কাৰণে ঈশ্বৰৰ চৰণত, গুৰু চৰণত প্ৰাৰ্থনা জনাই এটি তেওঁৰ বাণী প্ৰাৰ্থনা গাবলৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহিকে দুজা। এয়া কলি যুগত ভগৱানৰ নামেহে সকলোকে উদ্ধাৰ কৰিব। এয়া বেদৰ বাণী হয়। এইখন হৈছে এইকণি প্ৰাৰ্থনা হৈছে জগতগুৰু মাধৱদেৱৰ ঘোষাৰ পৰা লোৱা হৈছে। হে প্ৰাণ হৰি ভকতক নিস্তাৰি, কৰিও পৰিত্ৰাণ, হে ভৱ সংসাৰে ৰাখন্তা মাৰন্তা, তুমি বিনে নাহি আন, দেৱৰো দেৱতা তুমি পিতা মাতা, গুৰুৰ পৰম গুৰু, জগত মংগল চৰণ কমল, ভকতৰ কল্পতৰু, হৃদি পদ্ম মাজে আছা মাধৱ, কন্ধৱত ভুনাদৰু, যেন মূত বিষ্ঠা বিষয়ৰ চেষ্টা, তাকেহে আচৰি মৰো, তেজিও অমৃত ভুঞ্জু বিষক, অধৰ্মময়ী কুমতি, আমি মোৰ সমতি কৰিছো মিনতি, তুমি বিনে নাই গতি, শুনা সৰ্বজন এৰিয়া নমন, থিৰ কৰি নিজ মতি, নিৰ্গুণ কীৰ্তনে বোলা হৰি হৰি, লভিবা নিৰ্বাণৰ মুক্তি, লভিবা নিৰ্বাণৰ মুক্তি। কৃষ্ণ কৃষ্ণ, অ হৰি অ ৰাম। সকলো বিশ্বব্ৰহ্মাণ্ড প্ৰকৃতি সকলো তুষ্ট হোৱা, জীৱ জন্তু গছ গছনি নদ নদী ভৈয়াম আকাশ বায়ু সকলোলৈকে প্ৰণাম জনাই আজি মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ। কৃষ্ণ কৃষ্ণ, শংকৰ গুৰু হৰি মাধৱ।